সজাৰ ভাটৌ। এবাৰ বিজয়নগৰৰ এজন চিকাৰীয়ে চিকাৰ কৰিবলৈ যাওঁতে অৰণ্যৰ মাজত এটা ভাটৌ চৰাই ধৰিলে। ধুনীয়া ভাটৌ চৰাইটো দেখি তেওঁৰ বৰ মৰম লাগিল আৰু এনে ধুনীয়া চৰাইটো ৰাজপ্ৰসাদতহে শোভা পাব বুলি ভাবি তেওঁ চৰাইটো আনি ৰজাক উপহাৰ দিলেহি। ৰজায়ো ভাটৌটো পাই বৰ আনন্দ পালে। তেওঁ ভাটৌটোৰ বাবে এটা ৰূপৰ সজা তৈয়াৰ কৰালে আৰু ভাটৌটোক আদৰ যত্ন কৰি পুহিবলৈ ল'লে। ৰাণীয়েও ভাটৌটোক অতিশয় মৰম কৰি প্ৰতিপাল কৰিবলৈ ধৰিলে। ৰজা আৰু ৰাণী দুয়ো ভাটৌটোক কথা ক'বলৈ শিকালে। ভাটৌটোৱেও অতি সোনকালে তেওঁলোকে শিকোৱা কথাবোৰ ক'বলৈ শিকিলে আৰু তেওঁলোকে শিকোৱা মতে ভক্তিমূলক শব্দ ক'বলৈ ধৰিলে। ভাটৌটোৱে যেতিয়া ঘনাই ঘনাই হৰে ৰাম হৰে কৃষ্ণ আৰু ওম নম শিৱায় বুলি কৈ থাকে তেতিয়া ৰজা আৰু ৰাণীয়ে বৰ সন্তোষ পায়। তেওঁলোকে মৰমতে ভাটৌটোক নানা তৰহৰ ফল মূল আৰু মিঠাই খাবলৈ দিয়ে। এনেদৰে খাবলৈ পাই ভাটৌটো দিনক দিনে নোদোকা হ'বলৈ ধৰিলে। এদিন ৰামকৃষ্ণ তেওঁৰ প্ৰাতঃকালৰ পূজা সমাপ্ত কৰি ৰাজপ্ৰসাদত উপস্থিত হ'লহি। তেওঁৰ কপালত বিভূতি তিলক আৰু বুকুত চন্দনৰ লেপ লগোৱা আছে। কাণত গুজি থোৱা আছে পূজাৰ ফুল। ৰামকৃষ্ণই সজাত বন্দী ভাটৌটো দেখি ৰজাক ক'লে, মহাৰাজ, বনৰ পক্ষীটোক সজাত কিয় বন্দী কৰি থৈছে? সি এতিয়া আনন্দ মনেৰে মুকলি আকাশত উৰি ফুৰিবহে লাগে। তুমি এইবোৰ চিন্তা কৰিব নালাগে। তুমি মাথোন এই চৰাইটোৰ ভক্তিৰ কথা শুনাচোন। ইয়াৰ দৰে ঈশ্বৰ ভক্ত তুমি ক'তো বিচাৰি নাপাবা। এই চৰাইটোৰ যিমানখিনি ভক্তিভাৱ আছে তাৰ আধাখিনিও তোমাৰ নাই, বুজিছা? তুমি গোটেই গাতে চন্দন সানি ল'লে কি হ'ব? চৰাইটোৱে কেনে সুন্দৰকৈ ভগৱানৰ নাম লৈ থাকে তালৈ মন কৰাচোন। ৰজাই এনেদৰে ভাটৌটোৰ প্ৰশংসা কৰি থকাৰ সময়তে ৰাণী আহি সেই ঠাইত উপস্থিত হ'লহি। ৰাণীয়ে ৰজাক সুধিলে, মহাৰাজ, আপুনি বাৰু ৰামকৃষ্ণক আমাৰ ভাটৌটোৰ কথা ক'লেনে? এৰা, মই এতিয়া ভাটৌটোৰ কথাকে কৈ আছিলোঁ। ঠিক সেই সময়তে ভাটৌটোৱে মন্ত্ৰ মতাৰ দৰে হৰে ৰাম হৰে কৃষ্ণ আৰু ওম নম শিৱায় বুলি উচ্চাৰণ কৰিবলৈ ধৰিলে। ৰজা আৰু ৰাণীয়ে আনন্দত আত্মহাৰা হৈ উত্তেজিতভাৱে সুধিলে, শুনিলানে? ভাটৌটো কেনে ধৰ্মপৰায়ণ? কথাটো মন কৰিলানে? এয়া ভক্তিভাৱ নহয় মহাৰাজ, ৰামকৃষ্ণই ক'লে। ৰামকৃষ্ণৰ কথা শুনি ৰজা আৰু ৰাণীয়ে ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে। ৰামকৃষ্ণই আকৌ ক'লে, এয়া নিতান্ত আদেশ পালন। আপোনালোকে যিহেতু তাক মৰম কৰি নানা তৰহৰ ফল মূল আৰু মিঠাই খাবলৈ দিয়ে, সেয়েহে সি আপোনালোকক সন্তুষ্ট কৰিবলৈ আপোনালোকে শিকোৱা মতে কথা কয়। এয়া ভক্তিভাৱ হ'বই নোৱাৰে, ৰামকৃষ্ণই নদি ক'লে। ৰামকৃষ্ণৰ কথা শুনি ৰজাই খঙেৰে ক'লে, কি কথা কৈছা ৰামকৃষ্ণ? তুমি নিজৰ কাণেৰে শুনা নাইনে চৰাইটোৱে কেনেকৈ ভগৱানৰ নাম লৈছে? তুমি নিজে শুনাৰ পাছতো চৰাইটোৰ ভক্তিত সন্দেহ প্ৰকাশ কৰিছা কিয়? ৰামকৃষ্ণই খন্তেক তলকা মাৰি চিন্তা কৰিলে। তাৰপিছত ধীৰ স্থিৰ ভাৱেৰে ৰজাক সুধিলে, মহাৰাজ, চৰাইটোৰ ওপৰত আপোনাৰ অগাধ বিশ্বাস নহয়নে? ৰজাই ৰামকৃষ্ণৰ কথাত হয়ভৰ জনালে। তেনেতে সেইফালেৰে পাৰ হৈ যোৱা মেকুৰী এটাক ৰামকৃষ্ণই থাপ মাৰি ধৰিলে। মেকুৰীটোক ৰামকৃষ্ণই ভাটৌ চৰাইটোৰ সজাটোৰ কাষলৈ লৈ গ'ল। মেকুৰীটোৱে ভাটৌটোক দেখি চিকাৰ পোৱাৰ আশাত গোৰ গোৰাবলৈ ধৰিলে। গোৰ গোৰণি শুনি ভাটৌটোৱে ভয়তে প্ৰাণ তাকি চিঞৰিবলৈ ধৰিলে। ৰজা আৰু ৰাণীয়েও মুখেৰে মাতবোল নকৰাকৈ এই সকলোখিনি চাই থাকিল। তেনেতে ৰামকৃষ্ণই ক'লে, এতিয়া ভাটৌটোক ভগৱানৰ নাম ল'বলৈ কওকচোন। ৰামকৃষ্ণৰ কথাত প্ৰত্যাহ্বানৰ সুৰ শুনিবলৈ পাই ৰাণীয়েও কঠোৰভাৱে ক'লে, নিশ্চয়, এতিয়াই ক'ম। ৰাণীয়ে ভাটৌটোৰ ফালে চাই মৰমেৰে ক'লে, হৰে ৰাম। ৰজায়ো ক'লে, ওম নম শিৱায়। কিন্তু ভাটৌটোৱে আনদিনাৰ দৰে তেওঁলোকৰ মাতত সঁহাৰি জনোৱাৰ পৰিৱৰ্তে আৰু অধিক চিঞৰিবলৈহে ধৰিলে। তেওঁলোকে বাৰে বাৰে চেষ্টা কৰিও ভাটৌটোৰ মুখৰ পৰা ভগৱানৰ নাম উলিয়াব নোৱাৰিলে। ভাটৌটোৱে কেৱল মেকুৰীটোৰ ফালে চাই ভয়াৰ্ত হৈ ডাঙৰকৈ চিঞৰিবলৈ ধৰিলে।
ৰজা আৰু ৰাণীয়ে তেতিয়াহে উপলব্ধি কৰিলে যে ৰামকৃষ্ণই কোৱা কথাটো সঁচা। তেওঁলোক দুয়োজনে ক'লে, তুমি ঠিক কথাকে কৈছিলা ৰামকৃষ্ণ। ৰামকৃষ্ণই সজাটোৰ দুৱাৰখন খুলি ভাটৌটো উলিয়াই উৰুৱাই দি ক'লে, এনেকুৱা এটা চৰাইৰ প্ৰয়োজন আছে জানো? ৰজা আৰু ৰাণীয়ে পেটে পেটে কথাটো ভাল নাপালে যদিও ৰামকৃষ্ণক একো ক'ব নোৱাৰিলে। তেওঁলোকে হতাশ মনেৰে ৰামকৃষ্ণৰ কথাতে সন্মতি জনাই ক'লে, এৰা, চৰাইটো মুকলি কৰি দিয়াটো উচিত কথাই হৈছে। ইফালে চৰাইটো মুকলি আকাশৰ পিনে উৰি যোৱা দেখি মেকুৰীটো হতাশ হৈ এখোজ দুখোজকৈ সেই ঠাইৰ পৰা আঁতৰি গ'ল।